নমস্কাৰ বন্ধু বান্ধৱীসকল, জব এণ্ড টেক আছাম ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে গমেই পাইছে যে যোৱাকালি 59টা এপ চৰকাৰে বেন কৰিছে। তাৰ বিপৰীতে আপোনালোকে কি কি এপ অল্টাৰনেটিভ হিচাপে ব্যৱহাৰ কৰিব, তাৰে আমি 5টা মষ্ট পপুলাৰ এপৰ বিষয়ে আমি আপোনালোকৰ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকক। আপুনি যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব জৰুৰ কৰিব। 1 নম্বৰত যদি আপোনালোকে জেণ্ডাৰ এপ ব্যৱহাৰ কৰি আছিলে, তাৰ বিপৰীতে ইণ্ডিয়ান এপ জিঅ' চুজ এপ ব্যৱহাৰ কৰিব পাৰে। 2 নম্বৰতে আপোনালোকে যদি ইউচি বাছাৰ ব্যৱহাৰ কৰি আছিলে, তাৰ বিপৰীতে ইণ্ডিয়ান এপ জিঅ' বাউচাৰ ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনালোকে জিঅ' এপ বাউচাৰ ব্যৱহাৰ কৰে, লগতে আপোনালোকে গুগল ক্ৰমো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে যদি টিকটক এপ ব্যৱহাৰ কৰি আছে, তাৰ বিপৰীতে আপোনালোকে মিট্ৰন এপ ব্যৱহাৰ কৰিব পাৰিব। এইটো আপোনালোকৰ ইণ্ডিয়ান এপ হয়। যদি আপোনালোকে ক্লাব ফেক্টৰীৰ দ্বাৰা অনলাইন শ্বপিং কৰি আছে, তাৰ বিপৰীতে আপোনালোকে ফ্লিপকাৰ্ট ব্যৱহাৰ কৰিব পাৰিব। যিহেতু ক্লাব ফেক্টৰীৰ দ্বাৰা ডুপ্লিকেট বস্তু বহুত আহি আছে, তাৰ বিপৰীতে আপোনালোকে ফ্লিপকাৰ্ট ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনালোকে alibaba.com ব্যৱহাৰ কৰি আছে, তাৰ বিপৰীতে amazon.com ব্যৱহাৰ কৰিব পাৰিব। 5 নম্বৰ, যদি আপোনালোকে বহুমূলীয়া তথ্য পাতি স্কেনাৰ কৰিবৰ বাবে কেম স্কেনাৰ ব্যৱহাৰ কৰি আছে, তাৰ বিপৰীতে আপোনালোকে এডব স্কেনাৰ ব্যৱহাৰ কৰিব পাৰিব।